চাওঁ তাৰ বেক চাইডে লাগিছে এটাৰ হাতত আৰু এটাৰ কলাৰত তুমি চুৱেটাৰ পিন্ধি মিমু শুনা না কোৱা গোল গোল মমো শুনা না কোৱা শুনা না আৰে বাবা শুনি আছো মই কোৱা নকওঁ আকৌ কিবা এটা কাণ্ড কৰিলা চাগে নাই কৰা তেন্তে কি হ'ল সেইটো কোৱা এক ছেকেণ্ড ৰবা তুমি অলপ আগত মোৰ চাৰ্ট এটা ইস্ত্ৰি কৰি থকা নাছিলা জানো তাৰমানে মোৰ আকৌ এটা চাৰ্ট জ্বলালা আৰে কান্দিছা কিয় একো নাই দিয়া চাৰ্ট এটাহে জ্বলাইছা মোৰ হাতটো পুৰিলে কেনেকৈ পুৰিলেনো মই তোমাক সদায় কওঁ ন যিটো কাম তুমি নোৱাৰা সেইটো কাম কৰিব নালাগে বুলি আৰে মই আছো ন কৰিম নহয় মই চাওঁ ক'ত দুখ পালা চাওঁ বিচাৰিছো কাষৰতে সদায় মিমু যোৱাচোন কালি যে ধুবলৈ দিছিলো চাৰ্ট কেইটা লৈ আহা মই আজিয়ে প্ৰেছ কৰি লওঁ প্ৰেছ নকৰিলেও হ'ব এনেও চুৱেটাৰ পিন্ধিবই লাগিব বৰষুণ দি আছে ন চুৱেটাৰ পিন্ধি নগ'লে গা বেয়া হ'ব মে' মাহত চুৱেটাৰ পিন্ধি গ'লেহে গা বেয়া হ'ব সঁচা কোৱা কি কৰিলা চাৰ্ট কেইটা ৰং চং লগোৱা নাইতো তোমাৰ কাপোৰৰ পৰা নাই মই ৰং নাই লগোৱা ৱাশ্বিং মেচিনতে ভৰাই দিছিলোঁ তোমাৰ চাৰ্ট তিনিটা লগত মোৰ ৰঙা শাৰীখন নিজে লাগি গ'ল কেছ সেইটো চাওঁ লৈ আহা যোৱা ক'ত কালাৰ লগালা চাওঁ তাৰ বেক চাইডে লাগিছে এটাৰ হাতত আৰু এটাৰ কলাৰত তুমি চুৱেটাৰ পিন্ধিলে ধৰিব নোৱাৰিব আৰু কিমান কি দেখিব আছে মইতো লগাওঁ বুলি কালাৰ নাই লগোৱা ন একো নাই বেটা এতিয়া মন বেয়া নকৰিবা নেক্সট টাইম যেতিয়া ধুবা তেতিয়া অলপ কেয়াৰফুল হ'বা মোৰ আৰু চাৰ্ট আছে নহয় মই সেয়া পিন্ধি অফিচলৈ যাম মিমু শুনা না কোৱা গোল গোল ৰুটি খালে কি হয়নো নাজানো নহয় মায়ে কিয় মোক সদায় গোল ৰুটি বনাবলৈ কৈ থাকে গোল হ'লে দেখিবলৈ ধুনীয়া হয় যে সেইকাৰণে ৰুটিটোতো গোলকে পেটলে নাযায় ন যিকোনো শ্বেপৰ হ'লেই হয় সেইটো হয় পিছে তুমি মাক কৈ দিবাচোন কম ক'বা যে ৰুটিটোতো এনেও গোলকে পেটলে নাযায় যিকোনো শ্বেপৰ হ'লেই হয় সেইকাৰণে তুমিও আজিৰ পৰা কষ্ট কৰি গোলকে বনাব নালাগে আৰু মিমুকো আজিৰ পৰা গোলকে বনাবলৈ নক'বা ঠিক আছে দিয়া কৈ দিম ক'ৰ পৰা আহে এই অকমানি মূৰটোত ইমান ডাঙৰ কথা নাজানো নহয় আহি যায় পাগলী প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি চিন্তা নাই নহয় নাই কোনে ক'লে মই তাক ভাল পাওঁ বুলি ঐ জহামাল তোক মই ভাল পাওঁ নেকি চৰত চকু ওলাই যাব সঁচা কথা ক নহয় মানে ভয় নকৰিবি কৈ দে বৰ